ভাৰতৰে অসমীয়াৰ সেনানী ক্ৰীড়াংগনত আহানা খেলো আমি ইতিহাস পুনৰ। নমস্কাৰ সকলোকে। আজিৰে পৰা আমাৰ ফিল্ডত ফুটবল খেল অনুষ্ঠিত কৰা হৈছে। এই খেলখনি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ তিনিচুকীয়া জিলাৰ সদৌ অসম ভিত্তিত আন্তঃ মহাবিদ্যালয় ফুটবল প্ৰতিযোগিতা মহাবীৰ লাচিত কাপ অনুষ্ঠিত কৰা হৈছে। ইয়াৰে মুখ্য অতিথি আমাৰ তিনিচুকীয়া জিলাৰ বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়া আৰু আমাৰ সকলোৰে পৰিচিত অভিনেতা নয়ন নীলিমে এই ফুটবল খেলখনৰ শুভ উদ্বোধন কৰিলে। খেলিব দুইটা দলকে মই অন্তৰ সৈতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আজি আমাৰ লাইপলিবাসীয়ে এটা সুন্দৰ খেল ইয়াতে উপভোগ কৰিবৰ কাৰণে সক্ষম হ'ব। প্ৰত্যেকজন খেলুৱৈলে উজ্জ্বল ভৱিষ্যত মই কামনা কৰিছোঁ আৰু আমাৰ যিসকল পৰিচালক আছে ইয়াতে ৰেফাৰীসকল আছে তেখেতসকলকো ঠাইডোখৰ তেনেই চিনাকি ঠাই, মোৰ ওচৰৰে ল'ৰা নাহৰকটীয়াৰ চাচনিত মোৰ ঘৰ। বহুতো খেলপথাৰ ইতিমধ্যে নোহোৱা হৈ গৈছে। বহুতৰ সেই জেগাবিলাকত বেলেগ বেলেগ মঠ মন্দিৰ হৈছে। মই ভাবোঁ কি মঠ মন্দিৰতকৈ আমাৰ ক্ৰীড়াংগনৰ দৰকাৰ, কাৰণ খেলে আমাক সুস্থ সবল কৰি তোলে, আমাৰ সৎ আমাৰ চিন্তাধাৰা দিয়ে। আজিকালি মোবাইল আহিছে, মোবাইলৰ লগে লগে আজিকালি মানুহৰ মগজৰ আমাৰ এক্সাৰচাইজবিলাক হৈছে, কিন্তু আমাৰ শাৰীৰিক এক্সাৰচাইজবিলাক ক'ৰবাত নহয় কমি গৈছে। কিন্তু এইটো আমাৰ কাৰণে খুব এটা ভয়ানক, কেঞ্চাৰতকৈ ভয়ানক বস্তু। সেই গতিকে ক্ৰীড়াংগনৰ দৰকাৰ। সেই থিম চংটো যিটো থিম চং লাচিত কাপ, সেই লাচিত কাপৰ থিম চংটো মই দুটা কলি গুণগুণাই দিছোঁ। ভাৰতৰে অসমীয়াৰ সেনানী ক্ৰীড়াংগনত আহানা খেলো আমি ইতিহাস পুনৰ ৰচাৰ সময় শিৰোগত কৰি লাচিতৰ পানী নানা জাতি আৰু জনজাতিৰে অসম। আজি খেলখনিৰ দুটা টীম হৈছে শদিয়া মহাবিদ্যালয় আৰু বিবেকানন্দ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ পৰা এই দুটা টীম আহিছে। কেন্দ্ৰীয় বিদ্যালয়ত শদিয়া মহাবিদ্যালয় 5-0 গোলত ব্যৱধানত জয় হ'বলৈ সক্ষম হৈছে। আমি দুয়োটা টীমলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসমৰ যি প্ৰচেষ্টা, যি উদ্যোগ, আমাৰ স্থানীয় যিগৰাকী ৰাজ্যিক সম্পাদক